হেল্ল' বন্ধুসকল, আকৌ ঘূৰি আহিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজি আমি আলোচনা কৰিম SSC কনষ্টেবলত ওলোৱা 25,271টা পদৰ বিষয়ে। ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা 25,271টা নতুন পদ খালী হৈছে। ইয়াত পুৰুষৰ বাবে আছে 22,424টা পদ আৰু মহিলাৰ বাবে আছে 2,847টা পদ। ইয়াৰ বাবে দৰমহা দিব 21,700ৰ পৰা 69,100 টকা। ইয়াত পুৰুষৰ বাবে ওলোৱা পদসমূহ বিভিন্ন বিভাগত ওলাইছে। BSFত ওলাইছে 6,413টা পদ, CISFত ওলাইছে 7,610টা পদ, SSBত ওলাইছে 3,806টা পদ, ITBPত ওলাইছে 1,216টা পদ, এয়াৰত ওলাইছে 3,185টা পদ আৰু SSFত ওলাইছে 194টা পদ। মহিলাৰ বাবে ওলোৱা পদসমূহ বিভিন্ন বিভাগত ওলাইছে। BSFত ওলাইছে 1,132টা পদ, CISFত ওলাইছে 854টা পদ, ITBPত ওলাইছে 215টা পদ, এয়াৰত ওলাইছে 600টা পদ আৰু SSFত ওলাইছে 46টা পদ। এই পদসমূহত আবেদন কৰিবৰ বাবে প্ৰাৰ্থীজন ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু প্ৰাৰ্থীজনৰ ডমিচিয়েল বা PRC চাৰ্টিফিকেট থাকিব লাগিব। এই পদসমূহৰ বাবে বয়সৰ সীমাবদ্ধতা হ'ল 18ৰ পৰা 23 বছৰ। প্ৰাৰ্থীজন 2/8/1998 চনৰ পিছত আৰু 1/8/2003 চনৰ আগত জন্ম হোৱা হ'ব লাগিব। SC/ST প্ৰাৰ্থীসকলক 5 বছৰ আৰু OBC প্ৰাৰ্থীসকলক 3 বছৰ বয়সৰ সীমাবদ্ধতা বঢ়াই দিয়া হ'ব। এই পদসমূহৰ বাবে শিক্ষাগত অৰ্হতা হ'ল মেট্ৰিক পাছ। এই পদসমূহৰ বাবে জেনেৰেল প্ৰাৰ্থীসকলে 100 টকা আবেদন মাচুল দিব লাগিব আৰু SC/ST ESW মহিলাসকলে কোনো ধৰণৰ মাচুল দিব নালাগে। এই মাচুল আপোনালোকে অনলাইন যোগে দিব লাগিব নাইবা SBI বেংকত গৈ চালান কাটি দিব পাৰিব। বাছনি প্ৰক্ৰিয়া: এই পদসমূহৰ বাবে সকলো প্ৰাৰ্থীয়ে পৰীক্ষা দিব লাগিব। প্ৰথমতে কম্পিউটাৰ বেছ এক্সামিনেশ্যন, তাৰপিছত ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, তাৰপিছত মেডিকেল এক্সামিনেশ্যন আৰু শেষত ডকুমেণ্ট ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব? ইয়াৰ বাবে অনলাইন যোগে আবেদন কৰিব লাগিব। SSC ৰিক্ৰুইটমেণ্ট পৰ্টেলত গৈ এই পদসমূহৰ বাবে অনলাইন আবেদন আৰম্ভ হ'ব 17/7/2021 পৰা 31/7/2021। মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আপোনালোকক অনলাইন আবেদনৰ লিংকটো দি দিছোঁ, তাতে গৈ আপোনালোকে অনলাইন আবেদন কৰিব। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ জবৰ নিউজ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।